সৰ্বজন কৃষ্ণ তৰ পিউ মন মহাভাগৱত কথা সাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰোদ্ধাৰ এ ৰাম শুনাৰ তত্ত্বভেদ কল্পতৰু হৈল বেদ তাৰো ফল মহাভাগৱত নাহি আৰু সিটো চাল নাছিলে কতকাল স্বৰ্গ মৰ্ত্য পাতাল মধ্য স্বাদত অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত যেবে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপ আৰে ব্ৰহ্মাই দিলে নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলে নগৈল তিলেক ভাগি ইডালে সিডালে লাগি অশোক মুখে ভূমিত পৰি কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা নমো ভগৱতে বাসুদেবা নমো ভগৱতে বাসুদেবা নমো ভগৱতে বাসুদেবা জন্মাদস্য যতো অন্নয়াদিৰত সাবিথিস্যভিজ্ঞ সদাত তিনি ব্ৰহ্ম হৃদাজ আদি কবয়ে মুতি হিয়ন্তি অতিসুৰয় তেজু বাৰী মৃদং যথা বিনিময় য়ত্ৰ তিস্বৰ্গ মৃষা ধাম্না সেন সদা নিৰস্তু কুহকং সত্যং পৰং ধীমহি
ধৰ্ম পৰিজিত কৈত বহত্ত পৰম নিৰিমচ্ছৰানাং সতাং বেদং বাস্তৱমত্ৰ বস্তু শিৱনং তাপত্ৰয়োন্মূলনম শ্ৰীমতে ভাগৱতে মহামুনি কৃতে কিম্বা পৰঈশ্বৰ সদ্যুহৃদ্যা অবৰুদ্ধতে হত্ৰ পৃথিৱী সুশ্ৰুবিস্ততে খনা নিগম কল্পতৰুগলিতং ফলং সুখমুখাতমৃতম দ্ৰৱ সংযুতম পিবত ভাগৱতম ৰসমলয়মম মুহুৰহো ৰসিকা ভুবি ভাবুকা মুহুৰহো ৰসিকা ভুবি ভাবুকা প্ৰথম অধ্যায় পদ মংগলাচৰণ ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদ সংবাদ। হে ৰাম জয় জয় কৃষ্ণ কৃপা মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰো ঈশ্বৰ কৃষ্ণ কৌকুটি কোটি হে ৰাম নমো নমো মধুৰ ৰিপু মহা হৰি অন্ত্যযু উত্তময়াতি হৈ যাক সমস্ত জগত নিষ্ঠা ৰকজাৰ নাম হেনয় কৃষ্ণ কৰো সহস্ৰ হে ৰাম প্ৰভু ভগৱন্ত ভকতৰ নব নিধি হৰিক স্মৰণে আৰম ভৰহো সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ
প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়াতাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত পয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মধ্য কৰি সুতকপা তিলাসত তথা সনুক প্ৰমুখে শুনে ভাগৱত কথা এ ৰাম সনুক বদতি কুত শুনানিস্থ বাণী পৰম পাতকী কলি পাইৰে হেন জানি আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বছৰ হোম ধূমে ধূম্ৰবন ভৈলক লেৱৰ এ ৰাম যিটো কৰ্ম কৰো আত নাহি কেবি আপোনাৰ আয়ু কক এৰিলো ব্যৰ্থে নাশ আমাৰ সম্প্ৰতি তুমি চিন্তিও হিত কৰায়ুক পান কৃষ্ণ চৰিত মৃত এ ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কন জানিয়ান কৰ্ম কৰি মৰো কৈও
কৃষ্ণ কথা সুত সুখে যে ন তেখে আমাৰ মিলিল মহাৰংগ তুমি হেন ভকতক ভাগ্যে পাইলো সংগ এ ৰাম যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো হিতুল আকাশে খংসৰে ৰবি ৰথ যে নবায়ু সূৰ্যৰ লগতে জগ তৰ হৈ আয়ু এ ৰাম এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা এ ৰাম কৃষ্ণ তেওঁৰ পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়াৰু কৃষ্ণ চৰিত অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত এ ৰাম জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবেগ কহি উপমুখ মহাভাগত কৃষ্ণ কথা এইটো অমৃতটো কৰি স্বাদ শুনো সুত শুক পৰি ক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী যা নীলায়কে ৰথে এ ৰাম জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেহনে তেজিলা শৰীৰ ভৃত যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেনে মহাভাগৱত এ ৰাম হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগ ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুয়ো কথা কৰে পাত কৰ কন্ধ ছেদ এ ৰাম এতেকে শুনিব আমি ভকত চৰিত্ৰ এহি সে তাৰিব এবে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ শুক মণি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তান কলাগ এ ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো
বেদান্তৰো তত্ত্ব। 7 দিনে কৈলাসীটো মহাভাগৱত। কিহেতু ৰাজক আখি খাইলে কতক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। এ ৰাম বৈষ্ণৱৰ বৃত্তান্ত শুনিবে চাৱাছে, কহিও কহুত আন কথা শুনো পাছে। এ ৰাম হেন শুনি সুতে বিনা অন্ত বনতে, আমি অকুলীন হেন আছিল মনতে। ই ৰাম তোমাষাৰ প্ৰশ্ন ভৈলো, আজি সি বিত শুনা যেন জানো কহোঁ, কৃষ্ণৰ চৰিত্ৰ। এ ৰাম সাৱশেষে কথা কোনে, কহিবে ৰূপে। যেন পক্ষী উৰায় খাৰয়নো ৰূপে। সেহি মতে যত মানে লয় মোৰ মতি, বৰ্ণাইবো কৃষ্ণৰ লীলা তমাত প্ৰতি। এ ৰাম গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, তাকো শুদ্ধ কৰো কৃষ্ণ কথা কব খানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি ন বাছে। আর বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত। যেন মতে পৃথিৱীত ভৈল উপগত। ওৰাম যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জানে, প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে। এ ৰাম দিনেক পূৰ্বত পৰা হৰৰ সুত ঋষি, বদৰিকাশ্ৰমত সন্ত ব্যাস বসি। উগুল থুগুল মনে নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি। আরে ব্রহ্ম জ্ঞান চিন্তন্ত ধ্যানত নাহি সুখ,
নজানন্ত কৃষক মনত মিলৈ দুখ অধুমুখে আচাৰহি হৈ আনি খৱদ সেহি বেলা তৈতে আহি মিলিল নাৰদ আর হাতে দিব্য বিনা যন্ত্র মুখে রাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিৰাম প্ৰেমে দ্ৰৱৈ চিত্তআতি ৰোমাঞ্চ সৰি ধাৰাই শ্ৰৱন্তে আচয় নয়ন ধ্বনি আৰে তলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি চকিত হাঠি বেঠে উঠিলা ৰিয়া কৃতান জলি গৌৰৱে ৰেখি কৰিলা অলি দিলন্ত আসন আনি বহিবাদ তৰে পাদ্যৰ্ঘে গন্ধে ধূপে পুদিলা দৰে প্ৰণিপাতে পুছিলা কুশলয়া গমন নাৰদ পুছিলা পাছে ব্যাসক বচন ইৰাম হাকিয়া বলন্ত দেখি কহেও বৃত্তান্ত কিবা হেতু নুহি কৈ তোমাৰ চিত্ত